অখমাজি ৰখাতলে ঘুমালে বাংলাদেশী শিকি যাওঁ অসমৰে ভাষা সংস্কৃতি এই কথাটো ৰাতিতে কৈ গৈছিল বাৰু কথাটো জোৰ পায় কেনেকে ভাষা সংস্কৃতি ইতিহাস হল এবেগে কাপোৰেই আতে তাঁত বাতি কৰি দিশ পানী তৰি আজি কাপোৰ বইনো কোনে আৰু কি কৰিছো আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখ ইংৰাজীও নুফুটে মুখ পাপা মামি বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ হেৰ অসমীয়া ইতিহাস পঢ়িয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভুল আৰু সেইকাৰণে মই কওঁ আমি পুৰণিকো নাযাব পাহৰি পুৰণিক নাযাবা পাহৰি নতুনক গোৱা আদৰি গতিকে আমি পশ্চিমীয়া সংস্কৃতি অকণমান ল'ব লাগিব সেই বুলি জানো মই নিজৰ সংস্কৃতিক আমি এলাগি কৰিম আৰু চাৰিওফালে গোটেই বাংলাদেশী সেয়া লাগিলে হিন্দু বাংলাদেশী হওক সেয়া লাগিলে মুছলমান বাংলাদেশী হওক কোনোবাই যদি হিন্দু বাংলাদেশী অহাটো বিচাৰে কোনোবাই মুছলমান বাংলাদেশী অহাটো বিচাৰে আৰু সেইকাৰণে মই লিখিছিলোঁ লুইতখন ধৰিলে বিহমেটেকাৰে পাৰো ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইতখন ধৰিলে বিহমেটেকাৰে পাৰো ধৰিলে যাবৰ
পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে লুইখন ধৰিলে বিহনে টেকাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বেগে কাপুরেই হাতে আইর কাহাল ইতিহাস বেগে কাপুরেই হাতে কাটি করি ইট পানি তরি আজি কাপুর অন্য কোনে আর কি করিছো আমি অসমীয়া মাধ্যমত আমার লৰাক নপঢ়া মাতৃভাষা নুফুটে মুখ ইংৰাজী নুফুটে মুখ পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ অসমীয়া ইতিহাস পঢ়িয়া ইচ্ছা ভুলনো বুজিবি মোক সংস্কৃতি অমান্য নকৰি অমান্য পশ্চিমীয়া ভূ